September we met, I could tell by your smile. You hadn't been with a good girl like me in a while. Yeah, you were impressed. Hey guys, welcome back to my channel. আশা কৰো সকলো ভালে আছে। আজি লৈ আহিছো আপোনালোকৰ ওচৰলে এটা বিৰিয়ানী ৰেচিপি লৈ আহিছো আপোনাৰ ওচৰলে এক বিৰিয়ানী। তেন্তে বলো ভিডিওটো আৰম্ভ কৰো। পোন প্ৰথমে মই চাউলটো বইল কৰি লম। ইয়াৰ কাৰণে মই লৈছো পানী। পানীৰ পৰিমাণটো আপোনালোকে চাউলতকৈ আধা বেছি ৰাখিব। ইয়াত মই এতিয়া এড কৰিছো নিমখ, গোটা গৰম মছলা যেনেকে লং, দালচিনি, ইলাইচি আৰু ইয়াত দিছো মই অলপ ৰিফাইন অইল আৰু ভালকৈ উতলিব দিছো। ভালকৈ উতলা পাছত ইয়াত মই এতিয়া এড কৰি দিছো বাসমতি ৰাইস। এটো বিৰিয়ানী স্পেশাল ৰাইস হয়। এয়া এতিয়া মই ভালকৈ উতলাই লম আৰু এটা সাইডে মই মছলাখিনি বনাই লৈছো। কেৰাহী এখন লৈছো। ইয়াত মই এতিয়া এড কৰিছো তেল আৰু প্ৰথমতে মই ডিমকেটা ফ্ৰাই কৰি লম। ইয়াত মই লৈছো নিমখ আৰু জলকীয়া গুড়া। এয়া ডিমকেটা ফ্ৰাই কৰা সময়ত মই কটাৰীয়ে ভালকৈ পাঞ্চ কৰি দিছো যাতে ফুটি না যায়। এতিয়া ফ্ৰাই কৰি আছো আৰু আন সাইডে মই বিৰিয়ানী ৰাইসটো চাই আছো। ভালকৈ গোল্ডেন হোৱা পাছত মই এয়া উঠাই ৰাখিছো। এতিয়া একেখিনি তেলতে মই আলু ফ্ৰাই কৰি লৈছো। আলুটো বইল হয়। বইল কৰা আলু ভালকৈ ফ্ৰাই কৰি লৈছো। পুৰা গোল্ডেন হ'বলৈ দিম আৰু উঠাই ৰাখিম। আৰু আনফালে মোৰ বিৰিয়ানী ৰাইস ৰেডি হৈ গ'ল। এয়া মই এতিয়া ড্ৰেইন কৰি লম। আৰু এফালে মোৰ আলু ফ্ৰাই হৈ গ'ল। এতিয়া মই এয়া পিয়াজ ফ্ৰাই কৰি লম যাতে অলপ বেৰিস্তা বনাব পাৰো। বিৰিয়ানীৰ কাৰণে বেৰিস্তা বহুতে ইম্পৰ্টেন্ট হয়। এয়া মোৰ ফ্ৰাই হৈ গ'ল আৰু আধা মই উঠাই ৰাখিছো। আৰু এয়া আধাতে মই এড কৰি দিম বাকি মছলাসমূহ যেনেকে এয়া দিছো মই আধা চামুচ আদা নহৰু পেষ্ট। ভালকে ফ্ৰাই হ'বলৈ দিছো আৰু ইয়াত দিছো মই বিলাহী আধা কাপ। অলপ নিমখ দিছো আৰু এয়া মই 3 মিনিটৰ কাৰণে ফ্ৰাই হ'বলৈ দিম। 3 মিনিটৰ পাছত মই ইয়াত দিছো জলকীয়া গুড়া, হালধি পাউডাৰ আৰু দিছো বিৰিয়ানী মছলা। এটো মই এভাৰেষ্টৰ বিৰিয়ানী মছলা লৈছো। বিৰিয়ানী মছলা মই ইয়াত আধা চামুচে দিছো। ইয়াত মই এতিয়া এড কৰিছো অলপ পানী আৰু ভালকৈ উতলিব দিছো। কমেও 3 মিনিট মানৰ পাছত মই ইয়াত এড কৰিম দৈ। দৈ এড কৰা আগতে মই ফ্লেমটো লো ৰাখি লম যাতে দৈ ফাটি না যায় আৰু দৈটো ভালকৈ ফেটি লম। ইয়াত মই এড কৰিছো কমেও আধা কাপ দৈ আৰু এয়া মই মিডিয়াম লোত ভালকৈ সিজাই লৈছো। মছলাসমূহ ভালকৈ সিজা পাছত মই ইয়াত এড কৰি দিছো ডিম আৰু দিছো সোৱাদ অনুসৰি নিমখ। নিমখটো পৰিমাণটো আপোনালোকে কম বেছি কৰি ল'ব পাৰে। আৰু এয়া আকৌ মই 3 মিনিটৰ কাৰণে ঢাকি ৰাখিছো। 3 মিনিট হৈ যোৱাৰ পাছত মই এয়া উঠাই ৰাখিছো। আৰু একেখন কেৰাহীতে মই বেছ বনাম। প্ৰথম বেছত মই দি লৈছো ৰাইস। এয়া চাওক মোৰ ৰাইসটো কিমান ফ্লাফি হৈছে। মন কৰিব যে ৰাইস বইল হৈ যোৱাৰ পাছত আপুনি ড্ৰেইন কৰি লগালগ ফেনৰ তলত ঠাণ্ডা হ'বলৈ দিব নহলে ওভাৰকুক হৈ যাব পাৰে। এয়া চাওক মোৰ ফাৰ্স্ট লেয়াৰত মই ৰাইস দি দিছো। ইয়াত মই এতিয়া এগ মছলা দি দিছো আৰু ইয়াত মই এতিয়া এড কৰিম আলু আৰু বেৰিস্তা। এনেকৈ মই লেয়াৰ বনাই যাম। ইয়াত মই এতিয়া এড কৰিছো আধা চামুচ কেওৰা ৱাটাৰ। কেওৰা ৱাটাৰ বিৰিয়ানীৰ কাৰণে বহুতে ইম্পৰ্টেন্ট হয়। আৰু এড কৰিছো ঘি। ইয়াত মই এতিয়া আকৌ নেক্সট লেয়াৰ দি যাম। নেক্সট লেয়াৰত সেম এগ মছলা দিছো আৰু দিছো বেৰিস্তা, বইল আলু, কেওৰা ৱাটাৰ আধা চামুচ আৰু দিম বিৰিয়ানী মছলা আৰু দিছো ঘি। বিৰিয়ানী মছলাটো লাষ্টত এড কৰিলেও হ'ব কাৰণ কি আমি আগতেও ডিম কাৰীত দিছো।
এতিয়া মই ইয়াত এড কৰিছোঁ কমেও আধা কাপ গাখীৰ। গাখীৰ এড কৰিলে বিৰিয়ানী বহুতেই সফট। এতিয়া মই কমেও 15 মিনিটৰ কাৰণে লো ফ্লেমত ৰাখিম। আৰু 15 মিনিটৰ পাছত ৰেডি হৈ গ'ল মোৰ টেষ্টি ইয়ামি এগ বিৰিয়ানী। বহুতেই ইজি, সোনকালে বনি যায় আৰু খাবলৈও খুবেই টেষ্টি হয়। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট ছেকশ্যনত জনাব আৰু এই ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আপোনালোকে মোক ইনষ্টাগ্ৰামতো ফ'ল' কৰিব পাৰে। মোৰ ইনষ্টাগ্ৰাম হেণ্ডেল হৈছে নেহাজ পেশ্যন অফিচিয়েল। ডেছক্ৰিপশ্যন বক্সত লিংকটো শ্বেয়াৰ কৰা আছে। টিল দেন টেক কেয়াৰ, বাই বাই এণ্ড থেংকছ ফৰ ৱাচিং।